ছাগলী ফাৰ্মিং কৰি থাকোঁতে এটা খুবেই কমন সমস্যা হৈছে ডায়েৰিয়া। মোৰ ছাগলীজনী পোৱালি দিয়াৰ পিছতেই পায়খানা বেয়া হৈছে, বা মোৰ 2 মহীয়া 3 মহীয়া ছাগলীখিনিৰ পায়খানা হৈছে, বা কেতিয়াবা যিকোনো ধৰণে ঘপককৈ ৱেডাৰ চেঞ্জ হ'লেও আমাৰ ছাগলীখিনিৰ পায়খানা বেয়া হয়। ডায়েৰিয়াৰ প্ৰব্লেমটো খুবেই কমন গোট ফাৰ্মিঙত। আজি ভিডিঅ'ত আমি কথা পাতিবলৈ গৈ আছোঁ কিদৰে আমি এই প্ৰব্লেমটোৰ পৰা ওলাব পাৰোঁ, কিয় হ'ব পাৰে ডায়েৰিয়া, কি ধৰণে হয়। বহুতেই মোলৈ ফোন কৰে, মেছেজ দিয়ে, কয় যে আমাৰ ছাগলীখিনিৰ এনেকুৱা হৈছে, পায়খানা বেয়া হৈছে, ডায়েৰিয়া হৈছে। কিয় হয়, কি হয়, গোটেইখিনি কথা পাতিম, কিদৰে ঠিক কৰিব পাৰি, ফাৰ্ষ্ট এইড আমি তাৎক্ষণিকভাৱে কি কৰিব পাৰোঁ, আৰু যদি আমি তাৎক্ষণিকভাৱে নকৰোঁ কেতিয়াবা এইটো বস্তু হাতৰ পৰা ওলাইও যায়, কেছটো আৰু মৰ্টেলিটি হোৱা দেখা যায়। খুবেই কমন প্ৰব্লেম, গোটেইখিনি কথা পাতিম। হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। যোৱা 2 সপ্তাহ ধৰি বা 3 সপ্তাহ ধৰি মই ভালকৈ ভিডিঅ' দিব পৰা নাছিলোঁ, কিছু অসুবিধা হৈ আছিলে। কিন্তু মোৰ এটাই চেষ্টা সদায় আছে যে এই গোট ফাৰ্মিং ছিৰিজ কৰিছোঁ বা আগতেও যিবোৰ ভিডিঅ' দিছোঁ, প্ৰত্যেকটা ভিডিঅ' যাতে খুবেই ইনফৰ্মেটিভ হয় আৰু আপোনালোকে কিবা এটা শিকি যাব পাৰে। আজিৰ ভিডিঅ'টোত আমি গোটেইখিনি কথা পাতিম, আৰু আজিৰ ভিডিঅ'টোৰ পিছত আপোনালোকে আৰু কোনো ধৰণৰ ডায়েৰিয়াৰ ওপৰত ভিডিঅ' চাব নালাগে, সেই ধৰণৰ মোৰ চেষ্টা থাকিব। আজিৰ ভিডিঅ'টো খুবেই কমন প্ৰব্লেমৰ বিষয়ে কথা পাতোঁ, আৰম্ভ কৰোঁ। আমাৰ ছাগলীখিনিৰ কেইবাটাও কাৰণত ডায়েৰিয়া হ'ব পাৰে। ব'লক এটা এটাকৈ প্ৰত্যেকটা কাৰণৰ বিষয়ে কথা পাতোঁ। প্ৰথম কাৰণটো হ'ব পাৰে ছাডেন ফিড চেঞ্জ, মানে সিহঁতৰ খাদ্যটো চেঞ্জ হৈ যোৱা। আপুনি ক'ৰবাৰ পৰা ছাগলী নতুনকৈ লৈ আহিছে আৰু অহাৰ পিছত আপোনাৰ সিহঁতৰ খাদ্যটো চেঞ্জ হৈ গৈছে। তাতে কিবা বেলেগ খাই আছিলে, আপোনাৰ ফাৰ্মত আহি বেলেগ খালে, এনেকুৱা কাৰণেও হ'ব পাৰে। বা নতুনকৈ ওলাই অহা পথাৰত ঘাঁহ আহিছে, সেইটো ঘাঁহ খালে, বা বেছিকৈ আপুনি কনচেনট্ৰেট ফিড সিহঁতক দি দিছে, নৰ্মেলি দিয়াতকৈ সিহঁতে বেছি খাইছে, তেতিয়াও সিহঁতৰ হ'ব পাৰে ডায়েৰিয়া। আৰু সেইকাৰণে আমি দেখা পাওঁ যেতিয়া আমি এটা বেলেগ জেগাৰ পৰা অসমলৈ লৈ আহোঁ আৰু খাদ্যটো চেঞ্জ হৈ যায়, সকলো লাইফষ্টকতে ছাগলীটো ঠিক তেনেদৰে ডায়েৰিয়া হোৱা দেখা যায়। ছেকেণ্ড কাৰণটো হ'ল ৱৰ্ম ইনফেষ্টেশ্যন, যিটো এটা খুবেই কমন প্ৰব্লেম হয়, পেলুৰ প্ৰব্লেমটো। পেলুৰ কাৰণে আমাৰ ছাগলীবোৰৰ ডায়েৰিয়া হোৱা দেখা যায়, আৰু আমি বহুত সময়ত গম নাপাওঁ যে কিয় পায়খানা বেয়া হৈ আছে, আৰু আমি ঔষধ দি থাকোঁ, বেলেগ মেডিচিন দি থাকোঁ, কিন্তু কাম নকৰে। তেনেকুৱা ক্ষেত্ৰত আমি যিটো ৰাইট ড্ৰাগ হয়, যিটো ঔষধ দিলে পেলুকেইটা মৰিব, সেই ঔষধটো দিব লাগিব, আৰু তেতিয়াহে ভাল হ'ব। থাৰ্ড হৈ গ'ল বেক্টেৰিয়েল ইনফেকশ্যন। যদি আপোনাৰ ছাগলী ঘৰটো লেতেৰা হৈ আছে, বা সিহঁতৰ খাদ্যত বা পানীত কিবা লেতেৰা আহিছে, সেনেকুৱা ধৰণৰ যদি হয়, তেতিয়া সিহঁতৰ বেক্টেৰিয়েল ইনফেকশ্যন হোৱা দেখা যায়, আৰু তেতিয়া সিহঁতৰ ডায়েৰিয়া হোৱা দেখা যায়। ফ'ৰ্থ পইণ্টটো হ'ল ভাইৰেল ইনফেকশ্যন, ভাইৰাছৰ কাৰণেও ডায়েৰিয়া হ'ব পাৰে। ফিফ্থ পইণ্টটো হ'ল সিহঁতৰ পোৱালীয়ে লাগাতকৈ জোখতকৈ বেছি সিহঁতে গাখীৰ খাই দিলে। ফিফ্থ পইণ্টটো হ'ল ছাডেন ৱেডাৰ চেঞ্জ, ঘপককৈ ৱেডাৰটো বদলি হৈ যোৱা, কালি বৰষুণ আজি ৰ'দ, আকৌ কালি বৰষুণ পৰহি ৰ'দ, এনেকুৱা ধৰণৰ যেতিয়া বতৰটো বদলি হৈ থাকে, তেতিয়াও সিহঁতৰ ডায়েৰিয়া হোৱা দেখা যায়। আৰু 7 নম্বৰ লাষ্ট পইণ্টটো হৈছে বেয়া দানা খোৱা বা বেয়া খাদ্য খোৱা, সেইটো কাৰণেও সিহঁতৰ ডায়েৰিয়া হ'ব পাৰে। এতিয়া আমি গম পালোঁ কি ধৰণৰ কাৰণৰ কাৰণে আমাৰ ছাগলীবোৰৰ ডায়েৰিয়া হোৱা দেখা যায়। ছাগলী ডায়েৰিয়া হ'লে আপোনালোকে ভয় খাব নালাগে। প্ৰথমতে কেছটো ভালদৰে চাব লাগিব, কিয় ডায়েৰিয়া হৈছে, তাৰপিছতে আমি ট্ৰিটমেণ্টৰ ফালে যাওঁ। চ' ফাৰ্ষ্ট এইডৰ ক্ষেত্ৰত যেতিয়া ডায়েৰিয়া হয়, আমাৰ এনিমেলটোৰ বডিৰ পৰা পানীটো ওলাই যায়। গতিকে আমি প্ৰথম যিটো কাম কৰিব লাগিব, সেইটো হৈছে সিহঁতৰ বডিটোত পানীটো দি থকাটো। প্ৰথম কাম হৈছে ইলেক্ট্ৰলাইটছ দিয়া, আমি সিহঁতক পানীৰ লগত, যদি সিহঁতে নিজে খাই ভাল, আৰু নহ'লে আমি চিৰিঞ্জেদি হ'লেও আমাৰ যিটো মানুহৰ ইলেক্ট্ৰলাইটছ আমি সেইটোও দিব পাৰোঁ, আৰু নহ'লে আজিকালি ইণ্টাৰলাইট বা তেনেকুৱা ধৰণৰ কেইবাটাও ভেটেনেৰী ইলেক্ট্ৰলাইটছ মাৰ্কেটত এভেইলেবল আছে। আমি সেনেকুৱা ধৰণৰ ORS আমি সিহঁতক দিব লাগিব, ইলেক্ট্ৰলাইটছ দিব লাগিব। আমি সিহঁতক অলপ সময় মূৰে আমি সিহঁতক ইলেক্ট্ৰলাইটছটো খুৱাই থাকিম। চিৰিঞ্জেদি লৈ হ'লেও আমি সিহঁতক মুখত দি থাকিম। আপোনালোকে 10 ml বা 20 ml মানৰ চিৰিঞ্জ লৈ পেলাই ছাগলীটোৰ ছাইজৰ অনুপাতে আমি সিহঁতক খুৱাই থাকিব লাগে। ছেকেণ্ড বস্তুটো হৈছে আমি সিহঁতক প্ৰ'বায়'টিক পাউডাৰ দিব লাগে, যিবিলাক আপোনালোকে মাৰ্কেটত পাই যাব। এইকেইটা বস্তু কৰিলে সিহঁতে কি হয়, দুৰ্বল হৈ নাযায়, আৰু তেতিয়া সিহঁতৰ ইমিউন ছিষ্টেমটোৱে বস্তুটোৰ লগত ফাইট কৰিবলৈ নিজে ফাইট কৰিব পৰা শক্তিটো সিহঁতৰ বডিত থাকে। চ' এইখিনি বস্তু আমি প্ৰথমতে ফাৰ্ষ্ট এইড হিচাপে কৰিম, আৰু তাৰ লগতে আমি এনিমেলটো আইচলেট কৰি দিম। আমি আমাৰ বাকী জাকটোৰ পৰা বেমাৰী এনিমেলটোক ছাইড কৰি থৈ দিব লাগে, বেলেগ এটা জেগাত থ'বলৈ, যাতে সেই এনিমেলটোৱে ষ্ট্ৰেছ নাপায় আৰু বেমাৰটো ইটোৰ পৰা সিটোলৈকে বিয়পিব নোৱাৰে, কাৰণ কিছুমান কেছত এইটো এটা ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যনো হ'ব পাৰে। লগতে আমি সিহঁতৰ যিটো ছলিড ফিড আছে, যিটো আমাৰ কনচেনট্ৰেট ফিড, সেইটো আমি কমাই দিম। যদি আমি দেখিছোঁ যে ডায়েৰিয়াটো বহুত বেছি হৈছে, বা আৰম্ভ হোৱাৰ পৰা 24 ঘণ্টা 12 ঘণ্টালৈকে সিহঁতৰ ভাল হোৱা নাই, তেতিয়া আমি লাহে সেই ফিডটো আমি কমাই দিম। ইয়াৰ পিছত হৈ গ'ল আমি চাব লাগিব যে বেমাৰটো কিয় হৈছে, বেক্টেৰিয়েল হয়, ভাইৰেল হয়, আমি কি ধৰণে গম পাম, এনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ মনলৈ আহিব লাগে সেই মুহূৰ্তত তাৎক্ষণিকভাৱে। এই বস্তুটো কি হয়,
ডায়েৰিয়াটো কিয় হয় বেলেগ বেলেগ বেমাৰৰ কাৰণে ডায়েৰিয়াটো দেখা দিয়ে বুলি মই অলৰেডি কৈ দিলোঁ যদি ছাগলীটোৰ পেলুৰ কাৰণে হৈছে তেতিয়াহ'লে ছাগলীটো দেখাৰ লগে লগে আপুনি ধৰিব পাৰিব চ' আমি কি বেমাৰ হোৱা সময়লৈকে নৰখোঁ আমি জেনেৰেলি আমি আমাৰ ফাৰ্মখনত প্ৰত্যেক 2 মাহ 3 মাহৰ মূৰে মূৰে আমি ডিৱৰ্মিং কৰি থাকিব লাগে ডিপেণ্ডিং অন ৱৰ্ম লোড কিমান বেছি ৱৰ্মছ আছে চ' যেতিয়া ছাগলী এনেকৈ পিছফালে পথাৰত তলত নতুনকৈ ওলাই অহা ঘাঁহ খাই থাকিব বা পানীৰ ওচৰত ঘাঁহ খাই থাকিব তেতিয়া সিহঁতৰ পেলু হোৱাৰ চান্সটো বহুত বেছি থাকে চ' আমি পাৰিলে আমাৰ অসমৰ কণ্ডিশ্যনত মই নিজে দেখিছোঁ আমি কিজানি 1-1.5 মাহৰ মূৰে মূৰেও সিহঁতৰ ডিৱৰ্মিং কৰিব লগা হ'ব পাৰে আৰু দৰকাৰৰ সময়ত আমি সিহঁতক বুষ্টাৰ ড'জ মানে প্ৰত্যেক 21 দিন 22 দিনৰ মূৰে মূৰে আমি প্ৰথমটো ড'জ দিয়াৰ পিছত আকৌ এটা ড'জ দিব লাগিব পাৰে এই বিষয়ে মই অলৰেডি মোৰ পুৰণা ভিডিঅ'বোৰত কৈছোঁ আজিৰ ভিডিঅ'টোত আমি এইখিনি চাব লাগিব যে আমাৰ ডায়েৰিয়া কিয় হৈছে আৰু কেনেকৈ আমি ঠিক কৰিব পাৰোঁ ৱৰ্ম যদি আছে তেতিয়াহ'লে আমি প্ৰথমতে এনিমেলটোক ষ্টেবিলাইজ কৰিম মানে আমি এনিমেলটোক ষ্টেবল কৰিম আমি সিহঁতক ORS দি পেলাই আমি এনিমেলটো প্ৰথমতে তজবজীয়া কৰি ৰাখিম যাতে বেছি দুৰ্বল হৈ নাযায় যদি এনিমেলটো একেবাৰে পৰি যায় বাগৰি যায় ছাগলীটো তেতিয়া সেইটো উঠোৱা বহুতেই টান তো যদি আমি মুখেদি ভালকৈ সিহঁতক চিৰিঞ্জেদি খুৱাই বা মুখৰ ওচৰত দি পেলাই আমি সিহঁতক পানীটো দিয়ে সিহঁতে নিজে খায় তেতিয়াহ'লে খুবেই ভাল আৰু যদি বেছিকৈ দুৰ্বল হয় তেতিয়াহ'লে আমি সিহঁতক চেলাইন দিব লগা হ'ব পাৰে আৰু চেলাইনৰ ক্ষেত্ৰত সেইবিলাক ভেটেনেৰী কিছুমান বস্তু তাতে আহি যায় কিন্তু জেনেৰেলি আমি নৰ্মেল চেলাইন NS চেলাইনটো আমি ছাগলীৰ ক্ষেত্ৰত আৰামত ব্যৱহাৰ কৰিব পাৰোঁ টেম্পাৰেচাৰ থাকিলেও নাথাকিলেও আমি NS চেলাইন ইউজ কৰিব পাৰোঁ বাকীবোৰ চেলাইনত স্পীডৰ কথা থাকে বা কিমান জোৰত দিম বা কেতিয়া দিওঁ জ্বৰত দিব পাৰি নে নোৱাৰি এনেকুৱা কিছুমান বস্তু থাকে কিন্তু তাৎক্ষণিকভাৱে আমি সিহঁতক যিখিনি ORS দিয়াৰ পিছত চাইড কৰি থলোঁ ভালকৈ এনিমেলটোক অলপমান চালোঁ যে কি হৈছে তাৰপিছত আমি সিহঁতক যদি পেলু আছে সেইটো বস্তু চাব লাগিব আৰু লগতে আমি বেক্টেৰিয়েল বা ভাইৰেল ইনফেকশ্যনৰ বস্তুটো আমি চাব লাগিব যদি পেলুৰ কাৰণে হৈছে পেলু ড্ৰপ দিব লাগিব নেক্সট ডে আমি তেতিয়ালৈকে আমি এনিমেলটোক আমি সোনকালে ইলেক্ট্ৰলাইটছ দি ৰাখিম আৰু তাৰপিছত আমি O2 যিটো আমাৰ খুব কমন এটা দৰৱ হয় যিটো এটা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে কামত আহে জেনেৰেলি আমাৰ মানুহৰ ফাৰ্মাচীত O2টো এভেইলেবল থাকে চ' আমি সেই O2 আনি পেলাই আমি সৰু পোৱালিৰ ক্ষেত্ৰত 2 to 5 ml আমি দিব পাৰোঁ ডাঙৰ ছাগলীৰ ক্ষেত্ৰত পিছফালে যিবোৰ ডাঙৰ ছাগলী আছে সেই চাইজৰ ছাগলীৰ ক্ষেত্ৰত আমি 10 ml লৈকে দিব পাৰোঁ আৰু মষ্টলি কি হয় ভাইৰেল বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হোৱা দেখা মই পাইছোঁ আৰু O2 দিলে ভাল হৈ যায় যদি ভাল নহয় তেতিয়াহ'লে আমি এনৰফ্লক্সাচিন বা চেফট্ৰিকচন নামৰ বেলেগ বেলেগ ধৰণৰ ইনফেকশ্যনৰ জনিত কাৰণত হোৱা বুলি ভাবি আমি সেইবোৰ ধৰণৰ ঔষধ দিব লাগিব পাৰে বাট সেইখিনি বস্তু আপোনালোকে যদি একেবাৰে আৰম্ভণি কৰি আছে আৰু আইডিয়া নাই তেতিয়াহ'লে আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈ কৰিব কিন্তু তাৎক্ষণিকভাৱে আমি ঘৰতে আমি আঠিয়া কল বা মধুৰিআমৰ পাত এনেকুৱা ধৰণৰ বস্তুবোৰে সিহঁতৰ ডায়েৰিয়াটো ঠিক কৰাত সহায় কৰে কিন্তু তাৰপিছত যদি দেখিছে যে নাই চিভিয়াৰ হৈছে তেতিয়াহ'লে আমি ভেটেনেৰী সহায় ল'ব লাগিব পাৰে আৰু আপোনালোকে পেনিক হ'ব নালাগে ভয় খাব নালাগে ৰাইট কাৰণটো বুজি পেলাই ৰাইট ঔষধটো ব্যৱহাৰ কৰিব লাগে পেলু ড্ৰপ দিয়াটো বা সিহঁতক আইডেণ্টিফাই কৰা বেমাৰটো এইটো এটা খুবেই দৰকাৰী বস্তু যিটো আমি শিকিব লাগে কামটো কৰি থাকোঁতে ফাৰ্মখন কৰি থাকোঁতে গতিকে এইখিনি হৈ গ'ল আমাৰ ফাৰ্ষ্ট এইড বেছিক বস্তু তাৰপিছত যদি প্ৰয়োজন হয় খুব ইনষ্টেণ্ট আমি কামটো কৰিব লাগিব যদি বেছি দেখিছে ভাল হোৱা নাই বেমাৰটো তেতিয়াহ'লে আমি ভেটেনেৰী এডভাইচ ল'ব লাগিব আৰু যিটো চবতকৈ বেছি বচোৱা যিটো এটা ৰাইট বস্তু সেইটো হ'ল যিটো আমি ব্যৱহাৰ কৰিব লাগে সেইটো হ'ল সিহঁতৰ বডিটোৰ ভিতৰত পানীটো এভেইলেবল ৰখাটো মানে ডিহাইড্ৰেশ্যন হোৱাৰ পৰা বচোৱাটো যেতিয়া এনিমেলটো এটলিষ্ট বহি আছে থিয় হৈ আছে তেতিয়া আমি ট্ৰিটমেণ্টখিনি সোনকালে কৰিব লাগে এবাৰ এনিমেলটো যেতিয়া তলত বাগৰি ফ্লেট হৈ যায় তেতিয়া এনিমেলটোক বচোৱা খুবেই টান হৈ যায় ছাগলীয়ে হওক বা গৰুৱে হওক গতিকে সেইটো ক্ষেত্ৰত আমি সেইখিনি নোহোৱাৰ আগতে আমি চেলাইন দিব লাগে আৰু মই নিজৰ প্ৰেক্টিকেলি যোৱা বছৰে কেইবাটাও ছাগলী তেনেকৈ চেলাইন দি পেলাই বচাই দিছোঁ আৰু কেইবাটাও ছাগলী মোৰ মৰ্টেলিটিও হৈছে কাৰণ ডিলে হৈ গ'ল কেছটো ডায়েগনচিছ কৰোঁতে ডিলে হৈ গ'ল একশ্যনটো লওঁতে ডিলে হৈ গ'ল চ' আমি বেছিকেলি ডক্টৰ নাহালৈকে আমি এটলিষ্ট ইলেক্ট্ৰলাইটছটো মানুহৰ ইলেক্ট্ৰলাইটছ আনি হ'লেও যিটো ইলেক্ট্ৰলাইটৰ পেকেট আহে সেইটো আনি হ'লেও আমি ছাগলীটোক কণ্টিনিউৱাছলি খুৱাই থাকিব লাগিব আৰু এটা খুবেই দৰকাৰী বস্তু যিটো হৈছে আমি ষ্টুল টেষ্ট কৰিব পাৰোঁ সিহঁতৰ পায়খানাটো আমি কালেক্ট কৰি পেলাই ৰাতিপুৱাতে নিজৰ ওচৰৰ পশু স্বাস্থ্য কেন্দ্ৰত লৈ গৈ পেলাই আমি ষ্টুল টেষ্ট কৰিব পাৰোঁ তেতিয়া আমি গম পাওঁ যে পেলু আছে নেকি বা কি কাৰণে হৈছে যদি পেলু নোলায় তেতিয়াহ'লে আমি গম পাম নাই এইটো বেলেগ ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে বা যিকোনো ধৰণৰ ছাডেন ফিড চেঞ্জৰ কাৰণে হ'ব পাৰে আৰু যদি অমুকটো পেলু ওলাইছে বুলি ডায়েগন'জ কৰে তেতিয়াহ'লে ভেৰি নেক্সট ডে আমি ছাগলীটো দুৰ্বল নোহোৱাকৈ আমি পেলু ড্ৰপ দিব লাগিব বেছি দুৰ্বল ছাগলীত আপুনি পেলু ড্ৰপ দিব নোৱাৰে সেইকাৰণে বাৰে বাৰে কৈছোঁ যে আমি সিহঁতক ইলেক্ট্ৰলাইটছ দি পেলাই বডিটোত পানীটো এভেইলেবল ৰাখিব লাগিব আৰু লাগিলে আমি অলপমান সিহঁতক খাদ্য কমাই দিম ইয়াৰ ক্ষেত্ৰত পায়খানা হোৱা সময়ত কিন্তু পানী যাতে খুব এভেইলেবল থাকে আৰু ইলেক্ট্ৰলাইটছ পানীৰ লগত মিলাই কণ্টিনিউৱাছলি সিহঁতক অলপ সময় মূৰে 1-2 ঘণ্টা মূৰে ভালকৈ দি থকা হয় এইখিনি বস্তু যদি আপোনালোকে কৰে আপোনালোকৰ ছাগলী পায়খানাৰ কাৰণে নমৰে ডায়েৰিয়া হৈ নমৰে আৰু লছ নহয় ফাৰ্মখনত ৰেগুলাৰ ডিৱৰ্মিংটো আমি মেইনটেইন কৰিব লাগিব আৰু ৰাইট ড্ৰাগটো ইউজ কৰাৰ চিন্তাটো মানসিকতাটো আমি ৰাখিব লাগিব কাৰণ
আমি নাজানাকৈ কিবা কিবি ঔষধ মাৰি থাকিম বা সদায় এডভাইচ লৈ থাকিম তেনেকুৱাও সম্ভৱ নহয় বহুত সময়ত আমি নিজে আগবাঢ়ি ট্ৰিটমেণ্ট কৰিব লগা হ'ব পাৰে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে পিছফালে আমাৰ ছাগলীবোৰ ঘূৰি আছে বাহিৰত আহিছে খাইছে দেখিব বেলেগ বেলেগ জেগাত তলত নামিও খাই আছে পেলুৰ প্ৰব্লেম সিহঁতৰ হ'ব পাৰে গতিকে ৰেগুলাৰ ডিৱৰ্মিং সিহঁতৰ চলি আছে মই কৰাই আছোঁ এইখিনি মোৰ ফালৰ পৰা চেষ্টা মই কৰি গৈ আছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পাইছে যদি ভাল পাইছে তেতিয়া লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি প্ৰথমবাৰ কাৰণে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমাৰ চেনেলটোত আহি থাকে ছাগলী ফাৰ্মিঙৰ চিৰিজ চলি থাকিব লগতে মাজে মাজে ডেইৰী ফাৰ্মিঙৰ ভিডিঅ' আহি থাকিব আৰু আপোনালোকে বহুতেই মোক আমাৰ নেক্সট ট্ৰেইনিং কেতিয়া হ'ব সুধি আছে আমাৰ নেক্সট ট্ৰেইনিঙৰ বিষয়ে অতি সোনকালে আপোনালোকক মই জনাই আছোঁ আমাৰ ভিডিঅ'ৰ জৰিয়তে আৰু মষ্ট প্ৰবেবলি আমি এপ্ৰিল মাহৰ 28, 29, 30ৰ ভিতৰত আমি আমাৰ গোট ফাৰ্মিং আৰু ডেইৰী ফাৰ্মিঙৰ ট্ৰেইনিঙৰ ডেটবোৰ দিবলৈ গৈ আছোঁ বহুত বহুত ধন্যবাদ আপোনালোকে ডেইৰী ফাৰ্মিং ছাগলী ফাৰ্মিং সকলো দিশতে আগবাঢ়ি থাকক কৰি থাকক আৰু বহুত বহুত ধন্যবাদ